সকল সংগীতা চৰলৈ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। যিহেতুকে আজিৰ পৰা মই ঘৰত থাকিম, গতিকে ভাবিলোঁ ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু আজি মোৰ দিনটো আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। হাই কৈ দিয়া হাই কৈ দিয়া। কি খবৰ কোৱাচোন? কি খাইছা তুমি? বাদাম। কাজু বাদাম খাইছা তুমি? তুমি হামুদি উঠিলা? বলক তেতিয়াহ'লে আপোনালোকে মোৰ লগত চাই থাকক। আজি মই দিনটো কিনো কৰোঁ, কেনেকৈ দিন মই পাৰ কৰোঁ, গোটেইখিনি আপোনালোকৰ লগত দেখুৱাব চেষ্টা কৰিম। বলক তেতিয়াহ'লে। আৰু এতিয়া মানুহজনক উলিয়াই পঠিয়ালোঁ খুৱাই বোৱাই মানে কি হৈছে, আজিতো মই অফিচ নাযাওঁ। আজি 13 তাৰিখ। আজিৰ পৰা মই অফিচ নাযাওঁ, একদম বিহুৰ পিছতহে যাম 16 তাৰিখে। তো আজি উঠোতে মই ঘৰত থাকিলে কেনেকৈ জানো গম পায়, একদম বেলেগ একো কাম কৰিব নিদিয়ে, উঠি আহিব নিদিয়ে মোক বিচনাৰ পৰা। তাই প্ৰিপেয়াৰ হৈ থাকে আগদিনাখনৰ পৰাই, মানে তাই মাইণ্ডছেটটো তাৰমানে কৰি লয় যে কালিৰ পৰা মা নাযায় আৰু মই কালিৰ পৰা ডিষ্টাৰ্ব কৰা ষ্টাৰ্ট কৰিম। আৰু তেনেকৈ আজিও তাই ইমান ডিষ্টাৰ্ব দিছে, ৰাতিপুৱা উঠি পেলাই আহি মই মানে একো কৰিব পৰা নাই, কান্দি খালিতে কোচত লৈ থাকিব লাগে। এয়া দেখিছে নহয় কি কৰি আছে, একদম মোৰ লগত বাথৰুমত মই সোমালোঁ, কাপোৰ কেইটামান বোলো চাৰ্ফত ধুই দিওঁ বুলি। মই কাপোৰ দিম বুলি চাৰ্ফত সোমালোঁ, তাই গৈ সোমালে একদম কাপোৰ কানি খুলি ৰেডি গা ধুবৰ কাৰণে। আৰু বাহিৰত মই টানি লৈ আহিলোঁ কাৰণে এতিয়া বাহিৰত এয়া কৰি আছে। বাৰু যিয়ে নহওক, মানুহজনক খুৱাই বোৱাই পঠিয়ালোঁ। জলপান অকণমান, চিৰা দৈ এনেকৈ অকণমান দিলোঁ তেওঁক, দি পেলাই তেওঁক খুৱাই পঠিয়ালোঁ। যিহেতুকে আজিৰ পৰা মই ঘৰত থাকিম আৰু বিহু বুলি মোৰ একো কামেই কৰা নাই। একো কাম মানে নে ঘৰ চাফা কৰিছোঁ নে কাপোৰ ধুইছোঁ, একো কৰিব পৰা নাই। গতিকে ভাবিলোঁ যিহেতুকে আছোঁৱে, আজি কামখিনি কৰি লওঁ। পাৰাখিনি কৰোঁ, যিখিনি পাৰোঁ। বেছি দৌৰা দৌৰি কৰিব আজিকালি নোৱাৰোঁ মই, মানে দৌৰা দৌৰিকৈ কাম কৰিলেও খুব ভাগৰ লাগে। এই মাজতে গাটো খুব যেতিয়াৰ পৰা বেয়া হৈছিলে তেতিয়াৰ পৰা মানে বেছি কাম কৰিবও নোৱাৰা হ'লোঁ দৌৰা দৌৰিকৈ। গতিকে অলপ যিখিনি পাৰোঁ কৰি থাকিম, যিমানখিনি পাৰোঁ কামখিনি আজি কৰিম, নহ'লে ৰোৱাখিনি কালি কৰিম, আকৌ কালি কৰিব লাগিব। আৰু ডাঙৰ ছোৱালীজনীকো মাতিছোঁ অকণমান, তাই যিহেতুকে আইতাকৰ ঘৰত থাকে, ৰাতি আইতাকৰ লগত আহিবৰ কাৰণে কৈছোঁ তাইক অকণমান চালেহে মানে মই বাকী কামখিনি কৰিব পাৰিম। গতিকে বলক আপোনালোককো দেখুৱাই গৈ থাকোঁ। হেল্ল', হয় ছাৰ। আৰু ভাবিলোঁ বাচনকেইটা ধুই লওঁ, কিন্তু ঘৰত থাকিলেও যেতিয়া মানে অফিচ খোলা থাকে, আজি আচলতে আমাৰ খোলা আছে, মইহে যোৱা নাই। যেতিয়া খোলা থাকে তেতিয়াও বহুত ফোন আহে, কাম কৰিও শান্তি নাই, নকৰিলেও নহ'ব। আচলতে দায়িত্ব হয়, দোকানৰ দায়িত্ব যিহেতুকে লৈছোঁ, তো লগ কৰিবই লাগিব, উপায়টো নাই। গতিকে এই কামৰ মাজে মাজে অফিচৰ কামো কৰি থাকিব লগা হয়, খোলা আছে কাৰণে। অকণমান মানে কি হৈছে, আজিকালি ঘৰত কাম নকৰোঁতে অকণমান হেবিটটো মোৰ বেয়া হৈছে, মানে বেছি কাম কৰিব নোৱাৰোঁ, অকণমান কাম কৰিলে এলাহ লাগে, এনেকুৱা নিচিনা হৈছে। কিন্তু এতিয়া উপায়ো নাই, নকৰিলেও নহ'ব। চাগে চবৰে হয় নেকি মই নাজানো, নে অকল মোৰে হয়। কিন্তু মই যোনদিনাখন ঘৰত থাকোঁ, বহুত দিনৰ মূৰত যেতিয়া মই ঘৰত থাকোঁ, সেইদিনাখন মই খুব টায়াৰ্ড ফিল কৰোঁ, অকণমান ৰেষ্ট ল'ব মন যায়। এতিয়াতো বাৰু 3 দিন বন্ধ আছে বুলি অকণমান মনত জোৰ এটা আছে, 3 দিন বন্ধ আছে। কিন্তু যেতিয়া মানে অকল দেওবাৰটোত ছুটি পাওঁ গোটেই সপ্তাহটোৰ ভিতৰত, সেইদিনাখন আৰু মোৰ একো কৰিব মন নাযায়। সেয়েহে এনেকুৱা লাগে আজি যেন গোটেই দিনটো মই শুয়ে থাকিম, খাম আৰু শুম। কিন্তু সেইটোতো সম্ভৱ নহয় বাৰু। বেলেগ কাম কৰোঁ বা নকৰোঁ, ল'ৰা ছোৱালীক দায়িত্বটো ল'বই লাগিব, যিহেতুকে মাক হওঁ। গতিকে এনেকৈ আৰু আমাৰ দিন চলাই নিব লাগিব। আৰু ঘৰত থাকি কিবা এটা কৰিম বুলি ভাবিলেও শান্তি নাই, মানে পোৱালিৰ পৰা শান্তি নাই, ইমান অশান্তি কৰে। আপোনালোকক দেখাম মই এটা, এয়া হৈছে মোৰ অৱস্থা। আৰু মই যে কৈছিলোঁ কিবা এটা বনাই ইহঁতক দিব লাগিব বুলি, ভাবিলোঁ ইহঁতে সদায় একে বস্তুকে খাই কি ভাল পাব, আজি বনাই দিওঁ। সেইকাৰণে সিহঁতক চাওমিন, আৰু এতিয়া অলপ চাওমিন বনাই দিছোঁ, খোৱা।
বা খালে সৰু খাবানে গতিকে অকণমান চাওমিন বনাই দিলোঁ সিহঁতক অকণমান খায়ো ভাল পাব লগতে মানে কি আৰু মাক ঘৰত থাকিলে অকণমান কিবা এটা স্পেচিয়েল খাব বিচাৰে চব ল'ৰা ছোৱালী ভাবি পেলাই আজি এনেকৈ দিলোঁ সিহঁতক খোৱা খোৱা দিছোঁ মই সেইখিনিকে খাই দিছোঁ আগতে সেইখিনিকে খাই লোৱাচোন কি খাইছা তুমি কি খাইছা মায়ে কি দিছে চচ আৰু কি এইটো কি হয় এইটো চাওমিন তুমি চাওমিন খাই ভাল পোৱা নে কেনেকুৱা লাগে খাই মজা ফেনখন দিছে বাই তোমাক গৰম লাগিছে তুমি ভাল ছোৱালী নে বেয়া ছোৱালী কথা আৰু চাওমিনটো খালোঁ মইতো খালোঁ ইহঁতে খাই আছে খাই কেনেকুৱা পাইছে বা এতিয়া কেনেকুৱা লাগিছে খাই কেনেকুৱা আহিছে মা চাওমিনটো খাই কেনেকুৱা লাগিছে ভালকৈ কোৱা কেনেকুৱা লাগিছে তুমি খাই দেখাই দিয়াচোন কেনেকৈ খাই দেখাই দিয়াচোন আমাৰ সেইটো নহয় বাৰটো নচুবা তোমাৰ নিজৰটো খোৱা খোৱা কেনেকুৱা লাগিছে মা টেষ্টি তুমি আৰু কি খাবা আৰু কি খাবা চচ আৰু আজি দুপৰীয়া কি খাবা ভাতৰ লগত কি খাবা কি এতিয়া তুমি মেকআপটো দেখাই দিয়াচোন তোমাৰ মেকআপটো দেখাই দিয়া চকুটো দেখাই দিয়া কি কৰিছা তুমি চকুত কি লগাইছা আইলাইনাৰ লগাইছা আৰু কোনে লগাই দিছে বায়ে লগাইছে কোনে লগাই দিছে তুমি থিয় হোৱাচোন মই তোমাক এবাৰ ধুনু দেখাই দিওঁ তুমি কিমান মেকআপ কৰিছা দেখাই দিওঁ পিছফালে থিয় পিছফালে ক'ত থিয় হৈছা আচ্ছা ইয়াতে থিয় হৈ দেখাবা এইয়া আমাৰ মুনু ক'ত যাবা এতিয়া কৈ দিয়াচোন ক'ত ফুফু যাবা আমি অকণমান ৰেষ্ট লৈ ল'লোঁ কাম চাম কৰি মই পটাপট ভাতকেইটা বনাই ভাগৰ লগাৰ কাৰণে আমি খালোঁ গোটেইকেইটাই খাই তাই নাখালে সৰুজনীয়ে তাই নোখোৱাকৈ শুই গ'ল আমি দুজনীয়ে খালোঁ খাই পেলাই আমি অকণমান ৰেষ্ট লৈ কি হ'ল আমি দুইজনীয়ে অকণমান মোবাইল চাই থাকোঁতেই আমি দুইজনী অকণমান চাই থাকোঁতে আমি মানে টোপনি ঠিক আহিছেহে জাষ্ট টোপনি অহাৰ লগে লগে তাই সাৰ পালে আৰু আমি আৰু খোৱা শেষ তাৰপিছত আকৌ দৌৰি তাৰ পিছে এতিয়া পৰা গোটেই দিনটো এনেকৈ শেষ কৰিলে আৰু তেওঁলোকে আমাৰ ওপৰত আৰু বদমাছি শেষ নাই আপুনি গোটেই দিনটো থাকক চাই থাকক তাইৰ উৎপাতৰ কমি নহয় কি কৰিছা ক'ত তেল ঘঁহিছা চাওঁ এইটো দেখাই দিয়াচোন ইয়াতে দেখাই দিয়া ক'ত তেল ঘঁহিছা চাওঁ কি তেল এইটো বেলেগ তেল কক'নাট অইল কৈ দিয়া অইল নাকান্দিবা মা এনেকৈ এতিয়াতো 5টামান বাজিলে কিজানি আৰু মই ইহঁতক এতিয়া মাহঁতক পঠিয়াই দিব ওলাইছোঁ দুইজনীকে মোৰ বহুত কাম আৰু বাকী আছে এয়া দেখিছে একদম কাপোৰ এফালে চকীখন পৰিছে সেয়া কাপোৰ গতিকে মই বহি এতিয়া কাপোৰখিনি জাপোঁ আৰু ইহঁতক পঠাই দিওঁ আৰু এনেকৈ মই আজি মোৰ গোটেই দিনটো পাৰ কৰিলোঁ আৰু আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব আৰু যদি মোৰ চেনেলত ফাৰ্ষ্ট টাইম আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ গৈ আছোঁ যোৱা মই যাম যোৱা আইতা কচুৰি আনিছে যোৱা খাই যোৱা হা
কি অঁ ঠিক আছে হ'ব মই যাওঁ বাই 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 পৰি যাবা লাহে লাহে চাওঁ এইফালে চাওঁ কলিজা বাই কেতিয়া বাই বাই সেয়া বাই 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 মা মই গৈ আছোঁ যোৱা বাই 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 মোৰ চুই দিলোঁ যোৱা আইতা ঘৰত চুই বা হৈ গৈছে আৰু যোৱা হা মা বলা তলা অ'কে বাই বাই ঠিক আছে ধৰি লৈ যোৱা তাই